জয় হিন্দ। সো আমি আগৰ ভিডিঅ'টোত স্পেচিফিক হিটৰ বিষয়ে শিকিলোঁ, ঠিক আছে। আমি দুটা স্পেচিফিক হিট পালোঁ। এটা হ'ল স্পেচিফিক হিট এট কনষ্টেণ্ট প্ৰেছাৰ, ডেট ইজ CP, এণ্ড স্পেচিফিক হিট এট কনষ্টেণ্ট ভলিউম, ডেট ইজ CV। এতিয়া আমি CP আৰু CVৰ মাজত ৰিলেশ্যনটো ওলাম, মানে কনষ্টেণ্ট প্ৰেছাৰত স্পেচিফিক হিট আৰু কনষ্টেণ্ট ভলিউমত স্পেচিফিক হিটৰ মাজত আমি ৰিলেশ্যনটো ওলাম, ঠিক আছে। আৰু সেইটো ৰিলেশ্যনক কি বুলি কোৱা হয়? মেয়াৰ্ছ ফৰ্মুলা বুলি কোৱা হয়, ঠিক আছে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। চোৱা এতিয়া, let us consider, মোৰ হেণ্ডৰাইটিং ইমান বেয়া হৈ গৈছে, আগৰ পৰাই বেয়া হৈছে। Let us consider 1 mole of a gas. Let us consider 1 mole of a gas. Heat the gas to reach the reach its temperature by Δt. Wait, মই মাৰ্কাৰটো চেঞ্জ কৰি লওঁ, ঠিক আছে। অলপ মাৰ্কাৰটো বেয়া হৈ আছে মোৰ, অলপ নতুনটো লৈ লওঁ। According to the তো চোৱা এতিয়া আমি কনচিডাৰ কৰিলোঁ 1 mole of a gas. আমি 1 mole gas কনচিডাৰ কৰিলোঁ. Heat the gas to reach its temperature by Δt. Suppose আমি এটা চিষ্টেম এটা আছে, ঠিক আছে। তো এটা পিষ্টন এটা আছে আৰু এই গেছ এনক্লোজ কৰি আছে, সাম এমাউন্ট অফ গেছ এনক্লোজ কৰিছে। কিমানখিনি গেছ আছে? ইয়াতে 1 mole of a গেছ আছে, আৰু মই কিমানখিনি হিট সাপ্লাই কৰি আছো? dq amount of heat supply কৰি আছো to raise the temperature of the gas by Δt. তো Δt amount of temperature rise কৰিব কাৰণে মই কিমানখিনি হিট সাপ্লাই কৰিছো? dq amount of heat supply কৰিছো। এতিয়া according to first law of thermodynamics কি আছিলে? মই যে কৈছিলো হিট সাপ্লাই কৰিলে কি হ'ব? সিস্টেমটোৱে হিটখিনি এবজৰ্ব কৰিব, তাৰ পিছত কি হ'ব? ই ৱৰ্ক ডান কৰিব, আৰু তাৰ কি হ'ব? তাৰ ইন্টাৰনাল এনাৰ্জি ইনক্ৰিজ হ'ব। তো হিট সাপ্লাই কৰিলে দুটা কাম হয়, এটা ইন্টাৰনাল এনাৰ্জি কি হয়? ৰাইজ হয়, আৰু এটা কি হয়? সিস্টেমটোৱে ৱৰ্ক কৰে। আৰু দুইটা এনাৰ্জি প্লাস কৰিলে কি ওলাই যায়? হিট সাপ্লাই টু দ্য সিস্টেম। সো according to first law of thermodynamics কি হ'ব? এটা dq equal to du plus কি হ'ব? dw, ঠিক আছে। So at constant pressure, suppose my system to temperature কি লিখো? সরি, pressure কি লিখিছো? constant লিখিছো। at constant pressure যদি constant হয় তেতিয়া হলে এইটো ইকুয়েশন কেনেকুৱা হয় চাম এতিয়া। dq equal to কি হ'ব? সরি at constant volume লম, ঠিক আছে। at constant volume, so dq equal to কি হ'ব? du plus dw means what? work done. কিমানখিনি work done? suppose pdv, ঠিক আছে। মানে সিস্টেমটোৱে হিট এবজৰ্ব কৰিলে কি হ'ব? তাৰ এক্সপানশন হ'ব নহয়। কিমানখিনি এক্সপানশন হ'ল? সাপোজ কিমানখিনি এক্সপানশন হৈছে? dx এক্সপানশন হৈছে, মানে ডিসপ্লেসমেন্ট কিমান হৈছে? পিষ্টনটোৰ dx হৈছে।
যদি পিষ্টনটোৰ ডিসপ্লেসমেন্ট dx হয় তেতিয়াহলে work done কিমান হ'ব pdv so at constant volume কি হ'ব dq equal to du plus pdv এটা চোৱা constant volume ত এইটো ইকুয়েশন কি হ'ব চোৱা এটা cv at constant volume dv equal to কি হ'ব এতিয়া 0 হৈ যাব at constant volume means what volume change নহয় মানে সিস্টেমটোৰ এক্সপানশনে নহয় মানে সিস্টেমটোৱে যিমানখিনি হিট এবজর্ব কৰিছে হিট এবজর্ব কৰাৰ ফলত তাৰ অকল ইন্টাৰনাল এনাৰ্জি হে ৰাইজ হ'ব তাৰ এক্সপানশন নহয় বিকজ আমি কি কনসিডাৰ কৰিছো সিস্টেমটো কনস্ট্যান্ট ভলিউমত আছে বুলি তাৰ ভলিউম চেঞ্জ নহয় বুলি আমি কনসিডাৰ কৰিছো সো এই dw এক্সপ্ৰেছনত dw means what pdv হেতু তো কনস্ট্যান্ট ভলিউম means কি হ'ল dv ইকুয়াল টু কি হৈ গ'ল 0 হৈ গ'ল দ্যাট মিন্স এই pdv টার্মটো কি হ'ব এটা 0 হৈ গ'ল সো dq ইকুয়াল টু কি হৈ গ'ল du হৈ গ'ল আৰু আমি কি মানে কি বুলি জানো চোৱা q মানে আমি কি বুলি জানিছিলো q ইকুয়াল টু nct n মানে কি হয় নাম্বার অফ মোল নাম্বার বুজায় নবুজায় আৰু c মানে কি বুজায় স্পেসিফিক হিট বুজায় আৰু t মানে কি বুজায় টেম্পারেচার বুজায় এতিয়া আমি কন্ডিশনটো কি লৈছো কনস্ট্যান্ট ভলিউম লৈছো সো আমি cv লম আৰু টেম্পারেচার কিমানখিনি ৰাইজ কৰিব লাগে dt ৰাইজ কৰিব লাগে সো dt টেম্পারেচার ৰাইজ কৰাৰ কাৰণে হিট কিমানখিনি লাগিব dq এমাউন্ট অফ হিট লাগিব আৰু মই মোল নাম্বার কিমান কনসিডার কৰিছো অলৰেডি 1 মোল সো n ৰ ভ্যালু কি হয় 1 হয় তো 1 into cv dt so dq ভ্যালু কি হ'ব cv dt so internal energy কিমানখিনি ৰাইজ হ'ব du equal to cv dt ৰাইজ হ'ব তো এই ইকুয়েশন নাম্বার 1 এটো পজ কৰি ধুনিয়াকে নোট কৰি লোৱা ঠিক আছে তো এবাৰ লম এট constant pressure তো constant pressure কি হ'ব চোৱা যদি এবাৰ সিস্টেমটোৰ মই প্ৰেসাৰ কনস্ট্যান্ট ৰাখিম এৰ ভলিউম কনস্ট্যান্ট ৰাখা নাই প্ৰেসাৰ কনস্ট্যান্ট ৰাখিম সো dq ইকুয়াল টু কি হ'ব du plus pdv হ'ব এটো ফার্স্ট ল অফ কি হয় থার্মোডাইনামিক্স হয় ন এতিয়া dq মানে আমি কি লিখিম এটা চোৱা আগত কি লিখিছিলো dq equal to 1 cv dt তেনেকে সেম আহিব 1 into cp dt আহিব cp dt because এবাৰ আমি প্ৰেসাৰটো কি ৰাখিছো কনস্ট্যান্ট ৰাখিছো সো স্পেসিফিক হিটটোক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম বাই cp ৰে ৰিপ্ৰেজেন্ট কৰিম সো dq ইকুয়াল টু কি হ'ব 1 cp dt সো cp dt আৰু du means what we know that du value na du means what change in internal energy so du value কি পাইছো মই cv dt so du জায়গাত মই cv dt পুট কৰি দিম আৰু পিনে কি আছে pdv এটা pdv জায়গাত কি লিখিম চোৱা এই pdv জায়গাত মই কি লিখিম চোৱা এতিয়া we know the ideal gas equation pv equal to what nrt so pv equal to what nrt equal to what ideal gas equation এটা n মানে কি আছিল মোল নাম্বার আছিল মোল নাম্বার কিমান লৈছো মই 1 মোল লৈছো সো n ৰ ভ্যালু কিমান হৈ গ'ল 1 হৈ গ'ল এটা মোক লাগে কি p dv লাগে মানে আমি এইটো ইকুয়েশনক বোথ সাইড ডিফারেন্সিয়েট কৰিব লাগিব কি কৰিব লাগিব ডিফারেন্সিয়েট কৰিম সো p dv ইকুয়াল টু কি হ'ল r dt যদি মই এইটো ইকুয়েশনৰ ডিফারেন্সিয়েট কৰো কি হ'ব p dv ইকুয়াল টু কি হ'ব r dt মানে এনেকুৱা হয় চোৱা ৰিয়েলত কেনেকুৱা হয় p dv ইকুয়াল টু v dp ইকুয়াল টু r dt এনেকুৱা হ'ব লাগে যদি মই এইটো ইকুয়েশনক বোথ সাইড ডিফারেন্সিয়েট কৰো কি হ'ব p dv plus v dp ইকুয়াল টু r dt কিন্তু যেহেতু মই কন্ডিশন কি লৈছো এট কনস্ট্যান্ট প্রেসার সো dp ইকুয়াল টু কি হ'ব 0 হ'ব dp means what চেঞ্জ ইন প্রেসার ইয়াত প্রেসার চেঞ্জ হোৱা নাই সো p dv ইকুয়াল টু কি হ'ব r dt হ'ব ঠিক আছে সো p dv জায়গাত মই কি লিখি দিম r dt এটো ইকুয়েশন নাম্বার 2 এটো পজ কৰি ফেলে ধুনিয়াকে লিখি লোৱা আৰু এখিনি লিখি লবা এখিনি বহুত ইম্পৰ্টেন্ট হয় এখিনি এক্সট্ৰা কনসেপ্টটো নহলে কোপৰা কৰি আছে বুলি ভাবিব নহয় ধুনিয়াকে এখিনি লিখি লোৱা তো এতিয়া আমি কি পালো চোৱা cp dt equal to cv dt plus কি পালো আমি r dt এটো কিমান লৈ যাও cp dt minus cv dt equal to what r dt so dt dt কি হৈ গল কেনসেল হৈ গল থাকিল কি cp minus cv equal to কি থাকিল r and this is known as
মেয়াৰ্ছ ফৰ্মুলা ঠিক আছে আৰু আৰ মানে কি বুজায় গেছ কনষ্টেণ্ট বুজায় ঠিক আছে এইটোত পজ কৰি ধুনীয়াকৈ নোট কৰিলা ভেৰি ইজি হয় মই অলপ ইজিকৈ কৰি দিছোঁ আৰু লিখিব পাৰিলোঁ হয় বাছ হ'ব দিয়া আৰু চিম্পুলকৈ লিখিলেই হ'ল পজ কৰি ধুনীয়াকৈ লিখিলোঁ এইটো